নতুন এটা ভিডিঅ'লৈ বন্ধু-বান্ধৱীসকলক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মোৰ ভিডিঅ'ত লৈ আহিছোঁ তৰাৰ লগত গাহৰি মাংসৰ এটা সৰু ৰেচিপি। আহকচোন চাওঁ। ইয়াত মই তৰা লৈছিলোঁ মাত্ৰ 5ডাল আৰু বেছি ইয়াত মই বেলেগ বস্তু ইউজ কৰা নাই, অকল তৰা আৰু মাংস। প্ৰথমে মিঠাতেল অলপ লৈ লৈছোঁ। পিঁয়াজখিনি অলপ ৰঙচুৱাকৈ ভাজি লৈছোঁ। গোটা মছলা দিছোঁ। প্ৰথমে মই মাংসখিনি বইল কৰি লৈছিলোঁ, তাৰপিছত এতিয়া অলপ ৰঙচুৱাকৈ ভাজি ল'ম। হালধি আন্দাজ অনুসৰি দিছোঁ, নিমখ দিছোঁ। এতিয়া দিছোঁ আদা আৰু নহৰু। শুকান জলকীয়াৰ গুড়িও দিছোঁ মই। ইয়াত মই গোটা জলকীয়া ইউজ কৰা নাই। মাংসখিনি প্ৰায় সিজু অৱস্থাত এতিয়া মই তৰাখিনি দি দিছোঁ। তৰাখিনি লগোৱাৰ পিছত মাত্ৰ মই গৰম মছলা আৰু জিৰা পাউডাৰহে ইউজ কৰিম। এইফালে ভাতো ৰেডি হৈ গৈছে। গৰম মছলা মাত্ৰ এচিকুটমান দিছোঁ, বেছি দিয়া নাই। আৰু লগতে জিৰা পাউডাৰ এচিকুট। এয়া তৰা আৰু গাহৰি মাংসৰ শুকান ভাজি ৰেডি হৈ গৈছে।